কেইটামান লৈছোঁ, জলকীয়া গুড়ি লৈছোঁ, অলপ গৰম মছলা লৈছোঁ আৰু জিৰাৰ গুড়ি লৈছোঁ। ইয়াত ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, ডাঙৰ চাইজৰ বিলাহী এটা লৈছোঁ, কেপচিকাম লৈছোঁ 2টা আৰু কেঁচা জলকীয়া 4টামান লৈছোঁ, নহৰু কেইটামান লৈছোঁ, আদা অলপ লৈছোঁ আৰু মই পাঁচটা লৈছোঁ এইটো পেকেট এইটো আৰু কিচান লৈছোঁ মই এইটো। তাৰপিছত চাওঁ কেনেকৈ বনাব পাস্তা। কেৰাহীখন গৰম হৈ গ'ল, এতিয়া ইয়াত মই পানী দি দিছোঁ। পানী আৰু অকণমান দি দিম। এতিয়া এইখিনি মই 5 মিনিটমান গৰম হ'ব দিম। তাৰপিছত ইয়াত মই পাস্তাখিনি দি দিম। পানীখিনি গৰম হৈ গ'ল, এতিয়া ইয়াত মই পাস্তাখিনি দিছোঁ। এইখিনি লাহে লাহে লাৰি দিব, নহ'লে কেৰাহীটোত লাগি ধৰিব। 10 মিনিটমান ৰাখি দিলে হৈ যাব। এইখিনি হৈ গ'ল, এতিয়া এইখিনি মই ঠাণ্ডা পানী দি দিম, নহ'লে এইখিনি বেছি বইল হৈ যাব। তেলখিনি গৰম হৈ গ'ল, এতিয়া ইয়াত মই গোটা জিৰাকেইটা দি দিছোঁ। লগতে নহৰু দি দিছোঁ। এইখিনি অলপ ভাজি ল'ম। এতিয়া ইয়াত মই আদাখিনি দি দিছোঁ, লগতে পিঁয়াজ, কেঁচা জলকীয়া কেইটা অলপকৈ ভাজি ল'ম। এইখিনি মোৰ ভজা হৈ গ'ল, এতিয়া ইয়াত মই বিলাহীখিনি আৰু কেপচিকামখিনি দি দিম। লগতে ইয়াত মছলাখিনি দি দিম। মছলা আপোনালোকে সোৱাদ অনুসৰি দি দিব। এতিয়া মই এইখিনি ভালকৈ ভাজি ল'ম। এইখিনি মোৰ ভজা হৈ গ'ল, এতিয়া ইয়াত মই পাস্তাখিনি দি দিম। লগতে কিচান দি দিছোঁ। 4-5 চামুচ দিলে হৈ যাব। যেতিয়া একেবাৰে কম কৰি দিব আৰু এইখিনি 5 মিনিটমান লাৰি দিব।